মোৰ নিজৰ বুলিবলৈ ইয়াত কেৱল হাত মোজাৰ জোৰ আছে এটা বস্তুৰে কেতিয়াও খক আৰু লাগিছে মজা গাইস চাইনা বৰ্ডাৰ হাই গাইস আৰু আমি ঘৰ আহি পাই গলো কি কৰিছা মন গুড মৰ্নিং ৰাজ আৰু আজি আমি ওলাইছোঁ আৰু এবাৰ ফুৰিবৰ কাৰণে মইতো 4টা 5টামানত 6টামানত 5:30মানত মোৰ ওলোৱা হৈছে বাকী ইহঁতৰ হোৱা নাছিলে আৰু বহুত ঠাণ্ডা এতিয়া আমি যাম আৰু অলপমান পিছত ওলাওঁ এইপিনে মোৰ মাত ভাঙি গৈছে আৰু গাইজ আজি আমি ধুনীয়াকৈ ওলাই দিলোঁ এয়া ৰাতিপুৱা আৰু আজি আমাৰ মেইন লোকেশ্যন হৈছে নাথুলা পাছ তো তালৈকে ওলালোঁ আৰু তালৈকে যোৱা ৰাস্তাটো বহুত বেছি ধুনীয়া আচল ছিকিমখনৰ মানে ধুনীয়াখিনি এই নাথুলা পাছত যোৱাৰ সময়তে দেখা পায় তো ধুনীয়াকৈ মজাকৈ আমি ওলাই দিলোঁ আজি আৰু গাইজ আমি ফাইনেলি যাৰ কাৰণে মই ইমান দূৰ আহিছিলোঁ আৰু নাথুলা পাছত গৈ থকা ৰাস্তাতে আমি দেখিছিলোঁ কাঞ্চনজংঘাৰ ভিউ যিটো বহুত বেছি ধুনীয়া আছিলে আৰু তাত আমি অলপ সময় ৰখিছিলোঁ আৰু তাত ফটো চটো অকণমান উঠিলোঁ আৰু তাৰপিছত আমাৰ যাত্ৰা আকৌ আৰম্ভ হ'ল এনেকুৱা ধুনীয়া পাহাৰৰ একা বেকা ৰাস্তাৰে আমি নাথুলা পাছ গৈ পাওঁতে প্ৰায় 3-4 ঘণ্টামান লাগিছিলে চাগে তাতকৈ বেছিও লাগিছিলে আৰু আমি ৰাস্তাতে ব্ৰেকফাষ্ট কৰি গৈছিলোঁ কাৰণ যিহেতু আমাৰ হোটেলত সেইদিনা বহুত জল্দি ওলাইছিলোঁ তো হোটেলৰ পৰা ব্ৰেকফাষ্ট কৰি ওলোৱা নাছিলোঁ আৰু গাইজ আমি গৈ আছোঁ নাথুলা তো আমি আধা দূৰ আহি পালোঁ কিবা এটা ইয়াতে আমি ব্ৰেকফাষ্ট কৰিম এতিয়া দেন যাম আৰু ধুনীয়া কথাটো ক'বই নালাগে আৰু এতিয়া ব্ৰেকফাষ্ট কৰিব যাম আৰু গাইজ ফাইনেলি বৰফ আৰু যোনটো ঠাইত আমি খাবলৈ ৰৈছিলোঁ তাত এনেকুৱা এটা সৰু ঝৰ্ণা আছিলে আৰু তাৰ পানী কিছুমান বৰফো হৈ আছিলে আৰু পানীখিনি বহুত বেছি ঠাণ্ডা আছিলে মুঠতে পৰিৱেশটো বহুত ধুনীয়া আৰু তাতে আমি ব্ৰেকফাষ্ট খাইছিলোঁ সেইদিনাৰ আৰু গাইজ ইয়াতে আমি ব্ৰেকফাষ্ট কৰিলোঁ আৰু এইবাৰ যামগৈ আৰু চাগে অলপ দেৰিকৈ বাকী ইয়াৰে বিউটিটোৰ কথাটো ক'ব নোৱাৰি এয়া চাওক বাকী সেইপিনে আমাৰ গাড়ীবিলাক আছে আৰু আমাৰ খোৱা হোৱাৰ পিছতে আমি আমাৰ মেইন লোকেশ্যনলৈকে ওলালোঁ আৰু অলপ পিছত আমি গৈও পালোঁ গাইছে আমি আহি পাই গ'লোঁ নাথুলা দেন এতিয়া ওপৰত যাম যাই কিনে দেখাই আছোঁ কি হয় আৰু ইয়াতে ঢেৰ মানুহ মানে এতিয়া ওপৰত যাওঁ আৰু গাইছে আমি ইয়াতে আহি পাইছোঁ আৰু ইয়াতে আহিলোঁ মই অৱস্থা চবৰে বেয়া কথা ক'ব নোৱাৰি ইয়াত প্লাছ ইয়াতে মোবাইলো এলাও নাই আমি বৰফ চাব আহিছিলোঁ ন নিজে বৰফ হৈ গৈছোঁ এতিয়া আৰু বাকী অক্সিজেন নাই ইয়াতে আৰু গাইছ এয়া হৈছে ইণ্ডিয়া আৰু চীনৰ বৰ্ডাৰ বাকী এয়াই আৰু কি ক'বা হেল্ল' উশাহ নিশাহ পোৱা নাই গাইছ স্যাৰ কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া ঠাণ্ডা 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 হৈ গৈছে ধুনীয়া লাগিছে বঢ়িয়া যাম বোলা আমি We're enjoying the trip so far, but without any ice. Snowfall. We're missing snowfall very badly.
গাইজ ৱেডাৰে আমাৰ লগত ঠকা কৰি গ'ল আমি আহিছিলোঁ ইয়াত বৰফ চাব বাট আমি যেতিয়া আহিলোঁ বৰফে নাই এতিয়া মই লৈ ফটো মাৰিছোঁ লাগিছে মজা গাইজ চাইনা বৰ্ডাৰ এই মনো কেনেকুৱা লাগছে ৰাতিৰ পৰা ওলাইছে গাইজ বঢ়িয়া আৰু গাইজ মোৰ হাত চাব নেকি মোৰ এইখন হাতত মানে মোজা পিন্ধা নাই এইখন হাতখন মোৰ একদম মানে বেয়া হৈ গৈছে ঠাণ্ডাত আৰু ইয়াত ঠাণ্ডাৰ অৱস্থা একদম বেয়া আৰু ইয়াত স্পেচিয়েলি আমি বৰফ চাব আহিছিলোঁ কিন্তু বৰফে নাই আৰু গাইজ আমি আহিলোঁ নামি আৰু এইপিনে আমি এতিয়া আমি গোটেই গ্ৰুপটো ৰেডি হৈছোঁ আৰু নাথুলাত আমি বেছি সময় নাথাকি তাৰ পৰা গুচি আহিলোঁ কাৰণ তাত বহুত বেছি ঠাণ্ডা আছিলে আৰু তাত অক্সিজেনৰ কমি আছিলে আৰু তাৰ পৰা যেতিয়া আমি আমাৰ ছেকেণ্ড লোকেশ্যনলৈ গৈ আছিলোঁ তাত আমি এনেকুৱা এটা ধুনীয়া ভিউ দেখা পাইছোঁ ৰাইজ আৰু গাইজ এতিয়া আমি আহিছোঁ আমাৰ ছেকেণ্ড লোকেশ্যন বাবাধাম মন্দিৰ বুলি আৰু এইটো মন্দিৰটো এইটো মন্দিৰে নে কি মই একো গম পোৱা নাই মই এটা বহা জেগা পাইছোঁ ইয়াতে মই অকলে অকলে বহি আছোঁ কাৰণ মোৰ আৰু যোৱা চোৱা একো ধৈৰ্য নাই ক'তো একদম ইয়াতে মোৰ অৱস্থা বেয়া হৈ গৈছে এইবিলাক চাগে পাৰ্কিং মন্দিৰটো অলপ আগত আছে চাগে মই গাড়ীৰ পৰা নামি আহি ইয়াতে বহিছোঁ যাব নোৱাৰিলোঁ আৰু সেই ছেকেণ্ড লোকেশ্যন যিটো আছিল বাবাধাম টেম্পল তাৰ ভিতৰত মই নগ'লোঁ মই গাড়ীতে বহি থাকিলোঁ কাৰণ সেইদিনাখন মই বহুত বেছি টায়াৰ্ড আছিলোঁ বহুত বেছি ভাগৰুৱা আছিলোঁ এণ্ড তাৰপিছতে আমাৰ এইটো আছিল থাৰ্ড লোকেশ্যন আৰু ইয়াতেও ৰ'ব মন নাছিলে যদিও মই অকণমান ৰৈ দিলোঁ যিহেতু সকলোৱে ৰৈছিলে আৰু এতিয়া আমি এই লেকটোত সোমাইছোঁ আৰু এইটো আমাৰ গ্ৰুপ আৰু ইয়াতে ইহঁতে এইবিলাকত উঠি আৰু এইপিনে ইহঁতে এইবিলাকত উঠি আছে ইয়াকত উঠি আছে আৰু পাহাৰত থাকি যদি পাহাৰৰ মেগী নাখাওঁ তেতিয়াহ'লেতো আমাৰ যাত্ৰা আনকমপ্লিট হ'ব গতিকে মেগীটো ট্ৰাই কৰিছোঁ এটা বস্তুৰে কেতিয়াও খক নপলাই এবাৰ মেগী খালোঁ এইবাৰ আৰু ম'ম' খাম আৰু পাহাৰত মেগী ম'ম' খাই আমি সেইদিনা আমাৰ যাত্ৰা সমাপ্ত কৰি হোটেললৈ বোলে উভতিলোঁ আৰু উভতাৰ ৰাস্তাত সকলোৱে এনেকৈ টোপনি গৈয়ে আহে ৰাইজ আৰু আমি আমাৰ হোটেলৰ ৰুম আহি পাই গ'লোঁ অলপমান আগতে তাৰপিছতে আহি কিনে ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ কিনে এতিয়াও মই অলপমান বিচনাত আছোঁ আৰু ইহঁতকেইটা আকৌ যাব ওলাইছে আৰু ইহঁতকেইটা ইহঁতে এতিয়া যাবলৈ ওলাইছে MG মাৰ্কেটলৈকে য'ত মই নাযাওঁ আৰু মোৰ নোযোৱাৰ কাৰণ হৈছে মই মোৰ ট্ৰলিখন তালা মাৰিছোঁ কাৰণ আমি কালি ইয়াৰ পৰা ওলাই যাম আৰু সেইকাৰণে মই ট্ৰলিটো আজি পেকিং কৰিলোঁ আৰু পেকিং কৰাৰ পিছত ইহঁতে কৈছে যাব আৰু মই কাপোৰ উলিয়াৰ টানতে নাযাওঁ মোৰ নিচিনা আলচিয়া প্ৰাণী নাই পিনে আমাৰ মনয়ে মেকআপ কৰি আছে কি কৰিছা মন লিপষ্টিক লগাইছে আপুনি কি কৰিছে ৰুনুমি আৰু এইজনীয়ে কি কৰি আছে এই জোতা পিন্ধি আছে ৰাইজ জোতালেছ বানবা নাযায় আৰু এই আমাৰ বিচনাৰ অৱস্থা এইবাৰ ক'ব আপোনালোকক তাইৰ আউটফিটৰ বিষয়ে মোৰ নিজৰ বুলিবলৈ ইয়াত কেৱল হাত মোজাযোৰ আছে আৰু কোটটোও বেলেগৰ আৰু স্কাৰ্টটোও বেলেগৰ গাইজ আৰু নাই একোৱেই নাই লং পেণ্টৰ নিজৰ না লং পেণ্টটো নিজৰ লং পেণ্টটো নিজৰ আছে বাকী এবাৰ ঘূৰি দিয়া অ কোটে লাম্বা স্কাৰ্ট নাই এই মাইকক দেখাম আৰু এইবাৰ আমাৰ মনয় আউটফিট দেখাব আমাৰ মঞ্চত আহিছে মনোৰমা আৰু তাই ক'ব তাইৰ আউটফিটৰ বিষয়ে কৈ যোৱা
দুখে লাগে ইখন মোৰ বেলেগ ইখন মোৰ বেলেগ ইখন মোৰ বেলেগ কেৱল নিজৰ বুলিবলৈ মই দুটা বস্তু আছে তলৰ আৰু ওপৰত আৰু গাইজ সিহঁতে সঁচাকৈ গ'লগৈ ইয়াতে গেংটকত থকা বজাৰখনলৈকে বজাৰখনক কিবা নামটো পাহৰি গৈছোঁ এম বজাৰ নে এম মাৰ্কেট নে কি আছিলে ময়ো গৈছিলোঁ বাৰু আমি ফাৰ্ষ্ট ডে যেতিয়া আহিছোঁ সেইদিনাই গৈছোঁ আজি মোৰ আকৌ যাব মন নগ'লে মোৰ সঁচাকৈ মানে ট্ৰলিটো খোলাৰ কাৰণে মোৰ যাব মন নগ'লে মানে আমাৰ আজি ইয়াতে লাষ্ট ডে আমাৰ গেংটকত আজি লাষ্ট আমি অহাকালি দাৰ্জিলিংলৈকে যাম তো ইয়াতে যিহেতু আজি লাষ্ট গতিকে পেকিং ধুনীয়াকৈ আকৌ এবাৰ কৰিবলগীয়া হৈছে যিহেতু এইকেইদিন কাপোৰবোৰ উলিয়াই আছোঁ তো মানে কাপোৰবোৰ ধুনীয়াকৈ আজি মই সামৰিছোঁ মাত্ৰ আৰু মই মানে ট্ৰলিটো ধুনীয়াকৈ কৰিছোঁ গোটেইখিনি মই ভৰাইছোঁ মানে তাৰপিছত সিহঁতে কৈছে কি আকৌ তাতে যায় মানে আকৌ মই কাপোৰ উলিয়াব লাগিব আৰু সেইকাৰণে মই নগ'লোৱে মানে মই সঁচাকৈ নগ'লোঁ আৰু নোযোৱাৰ কাৰণো আছে কাৰণ ইয়াত বহুত ঠাণ্ডা সকলোৱে জানেই আৰু মই ৰুমত থাকিয়ে এনেকৈ আছোঁ আৰু সিহঁতে গৈছে এতিয়া যাওকহে মই অকলেই আছোঁ কেতিয়াবা অকলে থাকিও ভাল লাগে নহয় এইকেইদিন বহুত লগৰ লগত থাকিলোঁ যে সেইকাৰণে আজি অলপমান অকলে থাকিব মন গৈছে মানে সেইকাৰণে আজি মই অকলে আছোঁ তো এতিয়া ভাত হ'ব আৰু চাগে ভাত খাব যাম সিহঁতে আহিব চাগে বহুত দেৰিলৈকেতো নাথাকে আহিবই অলপমান পিছতে বাকী মোৰ ভিডিঅ' বহুত এডিট কৰিবলগীয়া আছে দেন ফটোবিলাক চোৱাই নাই নহয় সেইকাৰণে মই অলপমান ভাবিলোঁ সেইবিলাকে কৰোঁ আৰু ভাত হ'লে খাব যাম আৰু আজিলৈ তেন্তে ইমানেই ভিডিঅ'টো ইমানখিনিলৈকে আছিলে আৰু অহাকালি গৈ আছোঁ দাৰ্জিলিং এণ্ড দাৰ্জিলিঙৰ ভিডিঅ' মই আকৌ নতুনকৈ ভ্লগ এটা বনাই নিশ্চয় আপলোড কৰিম যদিহে মই ভ্লগ বনাব পাৰোঁ মই মানে পাহৰি যাওঁ আৰু মোৰ মানে কি ভাগৰ লাগি যায় অলপমান ফুৰিলে মই বহুত মানে ঘৰত থাকিলে মই কৈ থাকোঁ যে ট্ৰিপ যাওঁ আৰু মই এতিয়া যেতিয়া ফুৰিব আহিছোঁ এতিয়া মোৰ এনেকুৱা লাগিছে মই ঘৰত যাওঁ ফাৰ্ষ্ট ডে'টো মোৰ কান্দিব মন গৈছে যে মই কেতিয়া ঘৰ যাম কিন্তু এতিয়াও অলপমান এডজাষ্ট হৈ গ'ল আৰু নাইও আৰু কালিৰ দিনটো আৰু পৰহিৰ দিনটো আছোঁ পৰহি ৰাতি আমি যামগৈ তো মোৰ বহুত ভাল লাগিছে যে পৰহি ৰাতি যামগৈ আজিলৈ মানে বাই বাই আৰু আজি আমাৰ এই ৰুমটোত লাষ্ট ডে হয়